हेलो गाइस, वेलकाम टू माय निउ ब्लॉग। आज आमी बेसि विशेष इमानखिनि स्पेशल तो नाई, तथापि आपनालोकर माजत उलाई आहिलो। गतिके सदाय सदाय आपनालोकर লগত কথা পাতিব আৰু কিবা কিবি আলোচনা কৰিব দেখাব ভাল লাগে। এই গতিকে আজিও এটা নিউ ভিডিঅ' এপি অমৰ ভাই ইউটিউব চেনেলত আপোনালোক সবকে স্বাগতম জনাইছোঁ। বলক বন্ধুসকল, আজিৰ দিনটো কি কৰিম কি নাই গোটেইখিনি দেখাম। আৰু আজি মোৰ অলপ ৰেচন দোকানতো যাব আছে, অলপমান কিবা কিবি বস্তু লৈ আহিম আৰু যাওঁতে আপোনালোককো দেখাব চেষ্টা কৰিম কি পাৰিম কি নাই। আৰু জানে ডেইলি ব্লগ বুলি ক'লেতো কি বুজা যায়, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি আনিম কি নাই গোটেইখিনি আপোনালোকৰ লগত দেখাম। আজিৰ মোৰ এই নতুন এটা ভিডিঅ' সকলোকে অনুৰোধ কৰিলোঁ যাতে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, তেতিয়াহে মোৰ ভিডিঅ'ৰ মানে ইণ্টাৰেষ্টটো ল'ব পাৰিব। নহ'লে যদি কাটি কৰিলে স্কিপ কৰি দিলে তেতিয়া মই কি কৈছোঁ কি কোৱা নাই এইটো আপোনালোকে বুজিবলৈ বা ক'বলৈ বা চাবলৈ কাৰণে অলপমান মিছ হৈ যাব পাৰে। এই গতিকে অনুৰোধ থাকিল মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে চাব। বলক বন্ধুসকল, এতিয়া যাত্ৰা আৰম্ভ কৰিম। ফাইনেলি ৰুমৰ বাহিৰত ওলাই গ'লোঁ বন্ধুসকল। এতিয়া ৰুমত কোনেও নাই, তলাটো লগাই ল'ম আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিম। অলপ দৰ্জাটো বন্ধ কৰিম, কোনেও নাই, গতিকে দৰ্জাটো লক কৰি দিব লাগে, নহ'লে কোনে কি হ'ব কোনে জানে। আৰু যিমানখিনি লাগতিয়াল বস্তুকেইটা লৈ আহিলোঁ আৰু মই দোকানত বিক্ৰীও কৰিব নোৱাৰিলোঁ। গতিকে মানুহ বহুত ঢেৰ আছিলে, বহুত ভিৰ থকাৰ গতিকে মই দোকানৰ আৰু বা এই দোকান ওচৰত অলপখিনি জেগাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। এইকাৰণে মই দুখিত কৰিব বিচাৰিছিলোঁ, কিন্তু বহুত মানুহ হোৱাৰ গতিকে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। সেইটোৱে প্ৰব্লেম বন্ধুসকল। মতলব ফাৰ্ষ্ট নতুন হয় না, যধে মধে মোবাইলটো এনেকৈ ধৰি পিনে ভিডিঅ' কৰিব মানে নিজকে অলপ মানে কঠিন লাগে। আৰু এই গতিকে চেষ্টা কৰিম আৰু কেতিয়াবা যদি যাম, আমি ৰেচন আমাৰ দোকান হয় গৈ থাকিবলগীয়া হয়, যদিও আৰু কেতিয়াবা যাম তেতিয়াহ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। গতিকে আজি মই অকলে গৈছিলোঁ, এইফালে বস্তুকেইটা ল'ম নে আপোনালোকক ভিডিঅ' কৰি পিনে দেখাম, এনেকুৱা চিটুৱেশ্যনত মতলব মই যদি ভিডিঅ'টো কৰিলে চব্জি লোৱা নহ'ব, চব্জিটো ল'লে ভিডিঅ' কৰিবলগীয়া নহ'ব। কিন্তু গৈছোঁ ৰেচন আনিবৰ কাৰণে, তো ৰেচনটো লৈ আহিলোঁ। তো ভিডিঅ'টো যদি কেতিয়াবা আৰু ৰুমৰ এটা ল'ৰাৰ লগত যাম তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম সেই জেগাটো। আৰু বন্ধুসকল, আজি মই ৰুমত অকলে আছোঁ, গতিকে কি কৰিম নকৰিম এনেকুৱা হৈ আছোঁ, মনটো অলপ বৰিং লাগি আছে। ভাবিলোঁ আপোনালোকৰ লগতে অলপমান কথা বতৰা পাতিম, যিহেতু আজি ৰুমত কোনেও নাই, মই অকলে আছোঁ, চবেই ডিউটি গ'ল আৰু ময়ো ডিউটি যাব লাগে। আজি মোৰ নাইট শ্বিফ্ট আছে, গতিকে এতিয়া আৰু এই মতলব এইখিনি সময়তো কি কৰিম আৰু ভাবিলোঁ আপোনালোকৰ লগতে অলপমান ৰুমত আলোচনা কৰিম, কিবা কিবি অলপ ৰুমৰ বাহিৰ দৃশ্যটো আপোনালোকৰ লগত দেখাম অলপ। আজি মোৰ নাইট শ্বিফ্ট আছে, চবেই গম পাই আছে চাগে আজি। আৰু এইকেইদিনৰ পৰা আমাৰ ভাৰতবৰ্ষত মানে ফেষ্টিভেল ষ্টাৰ্ট হৈছে যদি তেতিয়া কোম্পানীকেইটাত অফাৰ আহিব, যদি অফাৰ আহে তেতিয়াহ'লে বেছিকৈ কাম হ'ব। এই গতিকে এতিয়া আজিৰ পৰা মোৰ নাইট ডিউটি আছে আৰু ৰুমৰ লগৰীয়াকেইটাৰ জেনেৰেল শ্বিফ্ট আছিলে 9 to 5:30, সিহঁতে গ'ল। এতিয়া মোৰতো ৰাতিৰ ডিউটি আছে, অকলে আছোঁ ৰুমত আৰু বৰিং লাগি আছে। ভাবিলোঁ এটা ব্লগ যেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বলক বন্ধুসকল, দেৰি নকৰোঁ, অলপ বাহিৰ ছাইডটো চাম। আগতো চাইছে, কিন্তু যেনেকৈ আকাশৰ কলা ডাৱৰটো চেঞ্জ হৈ থাকে এনেকুৱা বতৰো চেঞ্জ হৈ থাকে। সেই মতলব বতৰটোৰ
বিনিময়ত মই আপোনালোকৰ লগত বাহিৰৰ দৃশ্যটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি খুবেই ধুনীয়া, এই গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলে আপোনালোকৰ মনটো অলপ ভাল লাগিব। মই অকলে আছোঁ ৰুমত, কিন্তু তথাপিও ভিডিঅ' বনাই বহুতেই ভাল লাগে আৰু আপোনালোকৰ লগত এই ধুনীয়া ধুনীয়া বতৰকেইটা শ্বেয়াৰ কৰিব ভাল লাগে। তেতিয়া মোৰ মনটো জানে কেনেকুৱা লাগে কওকচোন। সদায় গৈ থাকোঁ মই, গম আছেনে? গাৰ্ডেন লাগে, বাগিচা মতলব গাৰ্ডেন লাগে, বহুত এনজয় লাগে আৰু কি ক'ম। তথাপিও বলক বন্ধুসকল, অলপো পলম নকৰাকৈ আৰম্ভ কৰিম বাহিৰৰ দৃশ্যটো চাবলৈ। বলক। আজি বতৰত বহুতে ধুনীয়া, ৰ'দ নাই, বৰষুণ নাই, কুহুমীয়া বতৰ হৈ আছে বন্ধুসকল। এনেকুৱা বতৰত চিটুৱেশ্যনত থাকিব কেনেকুৱা লাগে? মোকতো খুবেই ভাল লাগে। আপোনালোকেও এবাৰ কমেণ্ট কৰি জনাবচোন, এনেকুৱা বতৰত কিমান ভাল লাগে, এনেকুৱা বতৰত কি খাই ভাল লাগে কওকচোন বন্ধুসকল। লগতে মই এই বতৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম, কিয়কি কেমেৰাটো মতলব পূৰা কেপচাৰ কৰিব পৰা নাই, গোটেইখিনি আন্ধাৰ দেখাই আছে। যিহেতু ইমানখিনি আন্ধাৰ আপোনালোকে মতলব একো বুজিয়ে নাপাব। এই গতিকে এনেকুৱা বতৰত কেনেকুৱা লাগে আপোনালোকক অলপ কমেণ্ট কৰি জনাব। এতিয়াতো মতলব বৰষুণ দিম অৱস্থা হৈছে, গোটেইখিনি আন্ধাৰ হৈ গৈছে। আৰু যদি মই ৰাতি ডিউটি যোৱা টাইমত বৰষুণ দি দিয়ে তেতিয়াহ'লেতো গ'ল আৰু মোৰ একদম অৱস্থা বেয়া আৰু মনটো গাৰ্ডেন লাগি থকাটো বেজাৰ হৈ যাব, একদম বেজাৰ আৰু কওকচোন। আপোনালোকে যদি ক'ৰবাত যোৱা টাইমত একদম জোৰকৈ বৰষুণ আহি যায়, যাবই লাগে এনেকুৱা ইম্পৰ্টেণ্ট জেগাত, তেতিয়াহ'লে আপোনাৰ মনত কেনেকুৱা ফিলিং আহে? বৰষুণটো আহিব দে যেনেকুৱা লাগে, বৰষুণটো নিদিয়াটোৱেই ভাল লাগে। কিন্তু বন্ধুসকল, মই ভাবোঁ এতিয়া বৰষুণ দি দিলে প্ৰব্লেম নাই, যদি মই ডিউটি যোৱা টাইমত বৰষুণ নিদিলে ভাল। আৰু এতিয়া বতৰটো বহুতেই ক'লা কৰি আছে, এতিয়া অলপ ৰ'দ দি আছে, আপোনালোকৰ লগত দেখাই আছোঁ। কিন্তু লগতে মই বতৰটো দেখাব নোৱাৰোঁ, কিয় মোৰ লগতে দেখাব নোৱাৰোঁ। এই পিছফালে ৱাল হয়, এনেকুৱা ছাইডত বতৰটোৰ লগত মই ভিডিঅ' কৰিব নোৱাৰোঁ, কিয় মতলব ভিডিঅ'টো পূৰা আন্ধাৰ হৈ গৈ আছে মোৰ লগত। এইকাৰণে মই ছেপাৰেটলি এক্সট্ৰাকৈ দেখাম বতৰটো। বলক বন্ধুসকল, আৰু এবাৰ চাই উপভোগ কৰক কেনেকুৱা আছে আজিৰ বতৰটো। বন্ধুসকল, মই অলপ আগতে কৈছিলোঁ ডাবৰীয়া বুলি, চাই লওক এতিয়া মিহিকৈ অলপ ৰ'দ দি আছে। কোনে ক'ব পাৰে এই বতৰটো কোনটো টাইমত কি হয়, কোনটো ছেকেণ্ডত কি হয়? এয়া চাওক, ইমান ধুনীয়া ৰ'দ দি আছে, কিন্তু অলপ আগতে একদম ক'লা কৰি দিছিলে। আপোনালোককো দেখালোঁ মই, কিন্তু কি ক'ম আৰু ইমান ধুনীয়াকৈ ঘাঁহ বনকেইটা ওলাই আছে, চাই লওক বন্ধুসকল। कभी शाम ढले तू मेरे दिल में आ जाना, कभी चांद खिले तू मेरे दिल में आ जाना, मगर आना इस तरह तुम कि यहाँ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত ৰুমৰ ওচৰত কেনেকুৱা আছে, কি আছে আৰু বতৰটো শ্বেয়াৰ কৰিলোঁ। আৰু বন্ধুসকল, এতিয়া সময় 3টামান বাজিছে, অলপমান টোপনি কৰিব লাগে ময়ো, যিহেতু আজি মোৰ নাইট শ্বিফ্ট আছে। আৰু বন্ধুসকল, মই টোপনি কৰাৰ আগতে আপোনালোকক এটা কথা জনাই দিম যে মই আৰু আহি থকা দিনকেইটাত ভাল ঠাই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ইয়াত বহুতো চাবলগীয়া জেগা আছে, আৰু সেই দৃশ্যকেইটাৰ জেগাকেইটা ঠাইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, এটাই অনুৰোধ আপোনালোকৰ লগত, মোৰ চেনেলটো AP অমৰ ভাই ইউটিউব চেনেলটো আপোনালোকে অলপ হ'লেও আগবঢ়াই দিবলৈ চেষ্টা কৰিব, যিহেতু এতিয়া নতুন চেনেল হয়, ইমানখিনি কোনেও চোৱা নাই। ভাবিছোঁ যোনে চাই আছে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট, লাইক, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তেতিয়া মতলব মোৰ মনৰ উৎসাহটো বাঢ়িব। ভাবিম যে মই মোৰ ফ্ৰেণ্ডছকেইটা মোক অলপ ছাপোৰ্ট কৰি আছে, সিহঁতে মোৰ কাৰণে অপেক্ষাত আছে ভিডিঅ' চাবলৈ। এইকাৰণে মই মতলব মজবুৰিত আপোনালোকক নিশ্চয় ধুনীয়া জেগা দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোৰ চেনেলটোত অলপো সহায় নকৰে, চাই পিনেও পাৰ কৰি দিয়ে, তেতিয়াহ'লেতো মোৰ মনটো ভাঙি যাব পাৰে। কোনেও নাচায়, কিমান ভিডিঅ' বনামে, বাদ দে, এনেকুৱা হৈ যাব। ভাবোঁ আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব বুলি। আৰু বন্ধুসকল, কথা দিছোঁ যেতিয়া পূৰা কৰিম।
আহি থকা দিনকেইটাত আপোনালোকৰ লগত নিশ্চয় ধুনীয়া ধুনীয়া জেগা দেখাবলৈ চেষ্টা কৰিম। কিন্তু ইমানেই অনুৰোধ থাকিল যাতে মোৰ চেনেলটো আপোনালোকে অলপ হ'লে আগবঢ়াই দিবলৈ চেষ্টা কৰিব, ইমানটো অনুৰোধ কৰিলোঁ। আৰু বন্ধুসকল, খুবেই আপোনালোকৰ লগত কথা বতৰা পাতি পিনে ভিডিঅ' বনাই পিনে শ্বেয়াৰ কৰি পিনে বহুত ভাল লাগে। এই গতিকে সদায় এটা এটা টপিকত আৰু নতুন নতুন কথা, নতুন নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। যদি ইণ্টাৰেষ্ট নালাগিলেতো নকৰিলোঁ হয়। এইকাৰণে আপোনালোকেও ভিডিঅ'টোৰ ইণ্টাৰেষ্ট ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগত বঢ়াই দিব। আহি থকা দিনকেইটাত আৰু নতুন নতুন জেগাত যাম, ময়ো যাম, আপোনালোককো লৈ যাম। মোৰ পিছত বহিলে হ'ল আৰু য'ত যাম তাতে লৈ যাম আৰু এইটোৱে আপোনালোকলৈ অনুৰোধ থাকিল। বন্ধুসকল, এতিয়া টোপনি কৰিম আৰু টোপনি কৰাৰ পাছত টোপনি উঠিম, উঠি পিনে কিবা আছে খাই বৈ পিনে ডাইৰেক্ট ক'ত কোম্পানীত লগ পাম। আমি ডাইৰেক্ট কোম্পানীত লগ পাম, তাতে ভিডিঅ'টো সমাপ্ত কৰিম। বন্ধুসকল, আজি আপোনালোকৰ লগত বহুতখিনি কথা পাতিলোঁ, বহুতখিনি জনালোঁ, বহুতখিনি আৰু আছে আৰু আহি থকা দিনকেইটাত আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু এই ভিডিঅ'টো, আজিৰ এই ভিডিঅ'টো ডাইৰেক্ট কোম্পানীত গৈ লগ পাম আৰু তাতেই সমাপ্ত কৰিম। বলক বন্ধুসকল, অলপ আৰু কি কোম্পানীলৈকে মোক সহায় কৰক, কিয় অকলে যাবলৈ অলপমান ভয় লাগে না। লগতে আপোনালোককো লৈ যাম, তাতেই সমাপ্ত কৰিম। এতিয়া অলপ সময় ৰ'ব দেই, ওলাই ল'ম ৰেডি হৈ পিনে, অলপ টোপনি চোপনি মাৰিম, তাৰপাছত একেলগে ওলাই যাম। মই কাম কৰিম, আপোনালোকে শুই থাকিব আৰু নেক্সট ডেত আকৌ লগ পাই যাম দেই। বলক। চ' গাইজ, এতিয়া শুই উঠিলোঁ। কেনেকৈ লাগি আছে নাজানো, একদম মানে টোপনিটো পূৰা হোৱা নাই। টোপনি দিনত আৰু ৰাতিত খোৱা বহুতেই ডিফাৰেণ্ট থাকে। ৰাতি যদি আমি 1-2 ঘণ্টাই টোপনি কৰোঁ, তেতিয়াহ'লেও আমাক টোপনিটো জুৰি যোৱা যেনেকুৱা লাগে। কিন্তু গোটেই দিনটো শুলেও দিনত টোপনি জোৰা নাই যেনেকুৱা লাগে, একদম নিজকে বেমাৰী বেমাৰী লাগে। আপোনালোকক লাগেনে নাই কমেণ্টত জনাব। কিন্তু দিনত টোপনি কৰা, ৰাতি টোপনি কৰা বহুতেই ডিফাৰেঞ্চ। এতিয়া শুই উঠিলোঁ বন্ধুসকল, আৰু এতিয়া ৰাতিৰ আহাৰটো ৰেডি কৰিব লাগে। খাই বৈ মানে কোম্পানীত যাম, তাত গৈ পাম আৰু ভিডিঅ'টো সামৰিম। অথনিৰ পৰা জনাই আছোঁ, যিহেতু ভুল নুবুজিব, এটাই কথা বাৰ বাৰ কৈ আছে বুলি। বলক বন্ধুসকল, এতিয়া আপোনালোকেও কি কি কৰি আছে কৰি থাকক, ময়ো মোৰ কাম কৰিম, নহ'লে দেৰি হৈ যাম। ৰাতি লগ পাম ডাইৰেক্ট এণ্ড সময়ত। চ' গাইজ, মই কোম্পানীত আহি পালোঁ। বহুত আন্ধাৰ হৈ গ'ল, ৰাতি হৈ গ'ল। আপোনালোকে ভালকৈ টোপনি কৰক আৰু মোৰ ফালেদি বাই বাই, গুড নাইট। নেক্সট ডে লগ পাম।